নমস্কাৰ, মই ধৰণী ডেকা ৰাজপিন্ধন অসম ইউটিউব চেনেলটোলৈ আপোনালোকৰ সকলোকে স্বাগতম জনাইছোঁ। আজি মই এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাব ওলাইছোঁ ব্ৰহ্মপুত্ৰ পানীনো কিমান বাঢ়িছে। অসমৰ লখিমপুৰ, নাওবৈচা সেইবোৰ ঠাইত ইতিমধ্যে বানপানী হৈছে। মৰিগাঁও লাহৰীঘাটৰ কাঠনি অঞ্চলতো পানী কিদৰে বাঢ়িছে, গৰাবোলে সহায় আছে। সেয়েহে আজি নদীৰ পাৰলৈ ওলাই আহিলোঁ। চাওঁ বলকচোন কিনো হৈ আছে। কিনাৰত ব্ৰহ্মপুত্ৰ নদীৰ কিনাৰত এইটো কাঠনি, ইয়াত দুদিনমান ধৰি ইয়াত তামান গৰাখহনীয়া আৰম্ভ হৈছে। এনেকুৱা গৰাখহনীয়া আৰম্ভ হৈছে যে মানে ওচৰত থাকিলে ভয় লাগে। চাওক, দুদিনত মানে এইকেইদিনত বহুতখিনি গৰা ইতিমধ্যে লৈ গ'ল। তাৰপিছত পানীটো বাঢ়িছে তামান। চাওকচোন পানী কিদৰে বাঢ়িছে। ইয়াত তামান গৰাখহনীয়া হৈ আছে। বহুতখিনি ইতিমধ্যে লৈ গৈছে গৰাখহনীয়াত। চাওক, কেইদিনমানৰ আগত একে তলত পানী আছিলে। তাৰপিছত এতিয়া কেইদিনমান অহা নাছিলোঁ, এতিয়া আহি চাইছোঁ, দেখিছোঁ যে ইয়াত বহুত পানী হৈ গ'ল। পানী পাৰৰ পৰা উঠোৱে হৈ গৈছে। চাওকচোন, কাৰণ বেলেগতো তামানটো বানপানী হৈ আছে। ইয়াতো আৰু কেইদিনমান পিছত হয়তো লাগি যাব মাথাউৰি কিনাৰত। এই চাওকচোন, সেইটো এটা মাথাউৰি। মানুহবিলাকো ইয়াৰ গৰাখহনীয়া চাবলৈ আহিছে, বহুত মানুহ। আৰু ওচৰৰ পাজৰৰ দুই এঘৰ ঘৰ সাজিছিল, কিন্তু এতিয়া উঠি গ'ল আৰু ইয়াৰ বেলেগ চাইডে গুচি গ'লগৈ। কাৰণ আৰু দুদিনমান পিছত পানী হ'ব। ইয়াত ট্ৰেক্টৰে ইতিমধ্যে মানুহবিলাকো ঘৰ দুৱাৰ ইয়াৰ পৰা লৈ যাব ওলাইছে। চব আগত এইখিনি মানলৈকে আছিলে, কিন্তু এতিয়া পালেহি। সেই নলাটোৰে সেইফালে পানী যায়গৈ। মাছ মাৰিছে ইতিমধ্যে। এইটো দেখিছেনে, এইটো এটা নলা। ইয়াত যেতিয়া নলাটো যদি পানী সোমাই যায়, মানুহবিলাকৰ মাছ মৰা তামান উৎপাত হয়। বহুতে মাছ মাৰে নলাটোত, কাৰণ এই নলাটো হৈ এইফালে গুচি যায়, মানে পলাৱী গাঁৱৰ পিছফালে হৈ গুচি যায়গৈ। বিলৰ টাইপৰ নিচিনা হৈ গ'ল আৰু, কাৰণ এইটো ব্ৰহ্মপুত্ৰ মানে নলা হৈ গ'ল। সেইফালে দেখিছে মাছ মাৰিছে 4-5টা মানুহে, এইফালে মাছ মাৰিছে। মাছ পাইছে নাই গম নাপাওঁ, কিন্তু মই যিখিনি টাইমত ৰখিছিলোঁ মাছে উঠা নাছিল। তথাপিও দিয়কচোন, এয়া কেনেকৈ চপৰা-চপৰি গৰাখহনীয়া আৰম্ভ হৈছে। মানে দৃশ্য দেখিলে বিৰাট ভয় লাগি যায়। সঁচাকৈ দেই, আমাৰ গাঁওখনৰ কাৰণেও বহুত চিন্তা হৈ গৈছে। হয়তো এনেকৈ গৰাখহনীয়া হৈ থাকিলে আমাৰ গাঁওখনো বেছিদিন নাযাব। কাৰণ আমাৰ গাঁওখন ব্ৰহ্মপুত্ৰ নদীৰ কিনাৰতে আছে। হয়তো এনেদৰে গৰাখহনীয়া হৈ থাকিলে খুব বেছি এমাহমান যাব, এমাহো নাযাব। কাৰণ যি স্পীডত গৰাখহনীয়া হৈ থাকে আমি সৰুৰ পৰা দেখি আহিছোঁ। কাৰণ আমি গৰাখহনীয়াৰ লগতেতো খেলি আহিছোঁ। গতিকে ভাল নালাগে আৰু, মন চন বেয়া লাগি যায় আৰু, বেয়া লাগি যায়। মানুহবিলাকো কিদৰে মানে অৱস্থা বেয়া হৈ যায় এনেকৈ গৰাখহনীয়া হৈ থাকিলে। বন্ধুসকল দেখিছেনে, কেইদিনমান আগত পানীয়ে নাছিলে, এতিয়া ব্ৰহ্মপুত্ৰ নদী উফন্দি পৰিছে। সেয়া যিহেতু আৰু বাৰিষাৰ ছিজন, বাৰিষা কাল, এই ঘৰে আকৌ বস্তু বাহনি ট্ৰেক্টৰত উঠাইছে ক'ৰবাত লৈ যাবলৈ। কেইদিনমান ইয়াতে আছিলে, কিন্তু এতিয়া পানী বঢ়া দেখা পাই বেলেগ চাইডত যাবগৈ। এতিয়া ট্ৰেক্টৰত মাল বস্তু উঠাই আছে।